report. So how do you see that? বড়ো শান্তি চুক্তিয়ে আজি গোটেই অসমৰ অকল বড়োলেণ্ডে নহয় সমগ্ৰ অসমলৈ শান্তি আৰু সম্প্ৰীতি কঢ়িয়াই আনাত এক ব্যাপক ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে। আজি আপোনালোকে মনত ভাবি চাওক যে 17 ফেব্ৰুৱাৰী তাৰিখে অসম বিধানসভাৰ অধিৱেশন কোকৰাঝাৰত অনুষ্ঠিত হ'ব। যিটো সময়ত অসমক বিভাজনৰ কাৰণে আন্দোলন কৰা হৈছিল। অসমৰ একতাৰ মূল প্ৰতীক বিধানসভাখনেই কোকৰাঝাৰত হ'ব। আৰু যদি বিধানসভাখনলৈকে চায় তেতিয়াহ'লে তাত দেখিব যে য'ত এসময়ত অসমীয়া ভাষা তাত অকল একমাত্ৰ ভাষা আছিল, আজি তাত বড়ো ভাষা আৰু বড়ো কলা সংস্কৃতিয়ে গৌৰৱময় স্থান দখল কৰিছে। এসময়ত অসম বিভাজনৰ কথা কোৱা হৈছিল, কিন্তু আজি অসম একতা থকাৰ লগে লগে বড়োলেণ্ড অঞ্চলত ভাবিব নোৱাৰা উন্নয়ন। এখন মেডিকেল কলেজ আছিল, এতিয়া দুখন মেডিকেল কলেজ। বড়ো একৰ্ড হোৱাৰ আগতে এখনো মেডিকেল কলেজ নাছিল। বড়োলেণ্ড বিশ্ববিদ্যালয় এখন আছিল, এপ্ৰিল মাহৰ পৰা কোকৰাঝাৰ বিশ্ববিদ্যালয়। য'ত এখনো বিশ্ববিদ্যালয় নাছিল, মাত্ৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ এটা কেম্পাছ আছিল, তাত আজি দুখন বিশ্ববিদ্যালয়। যিবিলাক কথা আমি কেতিয়াও ভাবিবও পৰা নাছিলোঁ, শান্তি চুক্তিয়ে আজি বড়ো অঞ্চললৈও বিকাশ আনিছে, প্ৰগতি আনিছে আৰু অসমৰো শ্ৰীবৃদ্ধিত অৰিহণা যোগাইছে। গতিকে বড়ো চুক্তিয়ে যেনেকৈ বড়ো লোকসকলৰ আশা আকাংক্ষা পূৰণ কৰিছে, সেই ধৰণে বৃহত্তৰ অসমৰো আশা আকাংক্ষা পূৰণ কৰিছে। মই ভাবোঁ যে এইবাৰ এডভান্টেজ আছাম 2.0 যিখন আমি কৰিম, সি অসমলৈ বিনিয়োগো আনিব আৰু ইনফ্ৰাষ্ট্ৰাকচাৰো আনিব আৰু এখন নতুন অসম নিৰ্মাণৰ কাম আৰম্ভ হ'ব। BTR আৰু BTCৰ বাবে আজি দিনটো এটা গৌৰৱময় দিন। আমাৰ BTC সচিবালয় নিৰ্মাণ হোৱাৰ পিছত EM আৰু MCLA সকলৰ কোৱাৰ্টাৰ নিৰ্মাণ নোহোৱাৰ বাবে বিভিন্ন EM MCLA সকল ভাড়াঘৰত থাকিছিলে, জনতাই লগ পোৱাত অসুবিধা হৈছিলে আৰু তেওঁলোকৰ নিজৰ মাজত সমন্বয়ৰো অভাৱ হৈছিলে। বহুজনৰ কোকৰাঝাৰত ঘৰো নাছিলে, ওদালগুৰি মাজবাট তামোলপুৰৰ পৰা অহা যোৱা কৰিছিলে। আজি আমাৰ এটা বহুদিনীয়া অভাৱ পূৰণ হ'ল। 20টা EMৰ কোৱাৰ্টাৰ হ'ল, 30টা MCLA কোৱাৰ্টাৰ হ'ল আৰু ভৱিষ্যতেও ইয়াক আৰু যদি প্ৰয়োজন হয় ইয়াক সম্প্ৰসাৰণ কৰাৰো ব্যৱস্থা ৰাখি থোৱা গৈছে। ৰাজ্য চৰকাৰে 100 কোটি টকা এই প্ৰকল্পৰ বাবে অনুমোদন দিছিলে। কিছু বছৰ আগতে BTR মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, UG ব্ৰহ্ম ডাঙৰীয়া আৰু মই ইয়াৰ আধাৰশিলা কৰিছিলোঁ আৰু এই অনুষ্ঠানকেইটা আধাৰশিলা কৰাৰ পিছত উদ্বোধন কৰাৰো আজি আমাৰ সৌভাগ্য হ'ল। মই বড়োলেণ্ডবাসী ৰাইজক আজিৰ দিনটোত অভিনন্দন জনাইছোঁ। চাওক, ইয়াতে কোকৰাঝাৰৰ বা BTRৰ EM MCLA সকল থাকিব। অলপ আগলৈ গৈ কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ স্থায়ী কেম্পাছ নিৰ্মাণৰ কামো লাহে লাহে আমি আৰম্ভ কৰিম আৰু মই ভাবোঁ যে কোকৰাঝাৰ বা BTRৰ আটাইবোৰ অঞ্চলে বিকাশৰ গতিৰ লগে লগে ধুনীয়া হৈ গৈ আছে আৰু গৈ থাকিব। UPPL আমাৰ NDAৰ সহযোগী দল আৰু আমি যেতিয়া এটা সহযোগিতা কৰোঁ, সহযোগিতা অব্যাহত থাকে আৰু UPPL আমাৰ মন্ত্ৰীসভাটো আছে। খালি BTC বা BTRৰ নিৰ্বাচনটো আমি কেনেকৈ খেলোঁ সেই বিষয়ে প্ৰমোদ বড়ো আৰু দিলীপ শইকীয়া ডাঙৰীয়াই আলোচনা কৰিব। কিন্তু NDAত UPPL আছে আৰু NDA হিচাপতে আমি বন্ধুত্বপূৰ্ণভাৱে আমি কাম আগতেও চলাই আহিছোঁ আৰু এনেকৈ চলি থাকিম। চাওক, আমি অসমত যোৱা 3.5 বছৰত এটা নতুন পৰিৱেশ নিৰ্মাণ কৰাত সক্ষম হ'লোঁ, যিটো আগত কোনেও কল্পনা কৰা নাছিল। এতিয়া
যিখিনি আমি কাম কৰিলোঁ বিটিআৰতে হওক অসম চৰকাৰতে হওক এই কামখিনিক যদি আৰু কেইটামান বছৰ এই ধৰণে লৈ যাব পৰা যায় তেতিয়াহ'লে আমাৰ অসমখন ভাৰতৰ ভিতৰতে এখন শ্ৰেষ্ঠ ৰাজ্য হ'ব। শৈক্ষিক কাঠামো বনিছে, কলেজ বনিছে, কিন্তু কলেজ এখন হোৱাৰ লগে লগে তাক প্ৰকৃত মহাবিদ্যালয়লৈ ৰূপান্তৰ কৰিবৰ বাবে আৰু 5টা বছৰ লাগে। মেডিকেল কলেজ হৈছে তাক গ্ৰ' কৰোঁতে আৰু 5 বছৰ লাগে। এই ধৰণে আমি কামবিলাকৰ গছ জুপি আমি ৰুইছোঁ, কিন্তু তাক ডাঙৰ দীঘল কৰিব লাগিব। আৰু যদি আৰু 5টা বছৰ অসমে এনেকৈ এটা শান্তিৰ পৰিৱেশ পায়, অসম ভাৰতৰ ভিতৰতে এখন শ্ৰেষ্ঠ ৰাজ্যত পৰিণত is a milestone in the development of Assam. The Bodo agitation was started with demand for dividing Assam. But on 17 February, Assam Assembly will have its session in Kokrajhar, the capital city of BTR, which symbolizes the unity of Assam. But at the same time, if you look towards Assam Assembly, earlier Assam Assembly was primarily known for Assamese language. Today, Bodo language is taking a proud place in the transaction of business in Assam Assembly. If Bodo people is asking for development, that development is now not only in papers, it can be seen. There was not a single medical college before Bodo Accord. Now we have 2 medical colleges. There was no university. Today there is 2 medical colleges. Road, 2 university. Road, bridge, institution, peace, progress. That is the hallmark of the Bodo Accord. So I'd like to offer our deepest gratitude to Honorable Prime Minister Sri Narendra Modi and Home Minister of India Sri Amit Shah for giving us this historic Bodo Accord. Also, I'd like to offer my gratitude to the people of Bodoland for supporting this accord and ushering a new era of peace and prosperity.